সকলোৱে সন্মান জনাই আজি মই যিটো কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ, কবিতাৰ শিৰোনামা হৈছে ফাগুনৰ ধূলিত লিখোঁ মই প্ৰেমৰ কবিতা। এই কবিতাটোৰ কবি হৈছে জ্যোতিপ্ৰসাদ শইকীয়া আৰু আবৃত্তি কৰিছে তুলন চন্দ্ৰ বৰাই। কবিতাৰ শিৰোনামা হৈছে ফাগুনৰ ধূলিত লিখোঁ মই প্ৰেমৰ কবিতা। কোনে কয় ফাগুন লেতেৰা, কোনে কয় ফাগুন দুষ্ট, কোনে কয় ফাগুন বলিয়া, ফাগুনৰ ধূলিতেই লিখোঁ মই প্ৰেমৰ কবিতা। ফাগুনৰ ধূলিতে আছে লুকাই সৃষ্টিৰ বৰ্ণিল ৰূপগাথা, নাঙত প্ৰকৃতিৰ এয়া যেন কোনো সুনিপূৰ্ণ চিত্ৰকৰৰ নিৰ্পুণ নান্দনিক চিত্ৰ ভাস্কৰ্য। পাহি মেলা ৰঙা শিমলুৰ পাহিত লিখা আছে বসন্তৰ আগলি বতৰা। ফাগুনৰ ধূসৰ উদাসী বতাহ যাকে মোৰ পলাশী হৃদয়ত যেন দপদপাই শিহৰণ তুলি যায়, প্ৰেমৰ এহেজাৰ এটা ৰণুৱা ঘূৰাই। ফাগুন আহাৰ বাটেৰে তাই আহে, উঠন বুকুৰ আচল নচুৱাই, মদাৰ ফুলেৰে নখ সজায়। তলসৰা শুকান পাতৰ ঝনঝননিত কিয় জানো মোৰ বুকুখন উঠে কঁপি। নহয় নহয় এয়া প্ৰিয়াৰ ৰুণঝুননিও নহয়, এয়া হৈছে ফাগুনৰ পছুৱাই কঢ়িয়াই অনা মোৰ দেশৰ মিচিং ভাইসকলৰ আলি আয়ে লিগাঙৰ গুম ৰাগৰ মুখৰিত ধ্বনিহে মাথোন। সেইবাবেইতো লিখোঁ মই ফাগুনৰ ধূলিত প্ৰেমৰ কবিতা। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। তেতিয়াহে আমি যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ আগত চাবলৈ পাব। আৰু আমাৰ এই নতুন চেনেলটো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত অকণমান শ্বেয়াৰ কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, বাই, জয় আই অসম।